এয়া আছিল জ্ঞানপীঠ ডিগ্ৰী কলেজৰ এই বিশেষ কলেজ সংগীতটো আৰু এতিয়া আমি জ্ঞানপীঠ মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সৈতে কথা পাতিম কেনেকুৱা লাগিছে খুব সুন্দৰ ইমানে চিঞৰিছে যে আচলতে ৰ'দৰ ভল্টেজ অলপ কমি গৈছে খুব প্ৰখৰ ৰ'দ আছিল কিন্তু আজি জ্ঞানপীঠ ডিগ্ৰী কলেজৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰখৰ ৰ'দকো যেন কেৰেপ কৰা নাই কাৰণ প্ৰথমবাৰৰ বাবে তেওঁলোকৰ মাজলৈ আহিছে দেওবৰীয়া এটা গতিকে পলম নকৰি পৰৱৰ্তী অনুষ্ঠানৰ মাজলৈ যাওঁ বিহু সাজু হৈ আছে আহক ছাৰ বিহু গছৰ তলত সাজু হৈ আছে আমাৰ বাবে আৰু যথেষ্ট ছাত্ৰ ছাত্ৰীৰ সমাগম হৈছে ইতিমধ্যে স্থানীয় নিকাশীৰ স্থানীয় বাসিন্দা ওলাই আহিছে লগতে আহিছে অভিভাৱকসকল আৰু লগতে আহিছে অধ্যাপক অধ্যাপিকাসকলো আছে আমাৰ সৈতে sudah pasti dah kali. Nane direct tuh alaman সৃষ্টি হৈছে মহাবিদ্যালয় প্ৰাংগণত আমি আকৌ কৈছো যে বাক্সা জিলাৰ নিকাশীস্থিত জ্ঞানপীঠ ডিগ্ৰী কলেজত আমি বৰ্তমান আছো আৰু এফালে আমি মুখ্য অনুষ্ঠানৰ মাজলৈ যাম কিন্তু মুখ্য অনুষ্ঠানৰ মাজলৈ যোৱাৰ আগতে মই আমাৰ অধ্যক্ষ মহোদয়ৰ সৈতে কথা পাতিব বিচাৰিছো প্ৰিন্সিপাল ছাৰ আমাৰ সৈতে উপস্থিত আছে আমি ছাৰৰ সৈতে কথা ছাৰে খুব সুন্দৰ বাঁহী বজায় আৰু কিছু সময় পূৰ্বে হাৰমনিয়ামো বজাই আছিল সমবেত সংগীত চলি আছিল ছাৰ কেনেকুৱা লাগিছে ইমান
পোনপ্ৰথমতে আপোনালৈ মই ধন্যবাদ জনাইছোঁ জ্ঞানপীঠ ডিগ্ৰী কলেজৰ পৰিয়ালবৰ্গ চুৰমণি অতিকৈ আনন্দিত হৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিটো আমাৰ মানে ভূটান সীমান্তৱৰ্তী এলেকাত টি ষ্টেট এৰিয়াত এই মহাবিদ্যালয়খন বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে আৰু সেই প্ৰতিভা আজি আমি গোটেই মানে অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বতে মানে পৰিৱেশন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু সেয়ে মই জ্ঞানপীঠ ডিগ্ৰী কলেজৰ পৰা সমূহ পৰিয়ালবৰ্গই নিউজ লাইভৰ সকলো ব্যক্তিলৈ আমি আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ ডাঙৰকৈ আচমনি হ'ব লাগে আৰু ছাৰে অকল কথা ক'লেই নহ'ব কিছু সময় পূৰ্বে খুব সুন্দৰকৈ হাৰমনিয়াম বজালে এইবাৰ বাঁহী বজাই শুনাব এটা মই বাঁহীৰ স্পীচ এটা দিছোঁ মোৰ সহকৰ্মী আমাৰ মাধৱীলতা ৰামশ্ৰী আছে তেখেতে ডেন্স কৰিব ঠিক আছে বোলো এই চেগতে আমি আজি নথৈ আনন্দিতৰ মাজেৰে এই শুভক্ষণত আমি জ্ঞানপীঠ ডিগ্ৰী কলেজৰ পৰা আমাৰ মৰমৰ বাইদেউ সংঘমিতা শৰ্মা বৰুৱাদেৱক সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ উপাধ্যক্ষ অমিয় শৰ্মা আৰু আমাৰ সভাপতি ডাঙৰীয়া ঠিক আছে বিচিত্ৰ পাঠকদেৱে সম্বৰ্ধনা জনাব ঠিক আছে ধন্যবাদ আমি পৰৱৰ্তী অনুষ্ঠানৰ মাজলৈ যাওঁ হাতত সময় কম কিন্তু আজি এটা কথা আকৌ আপোনালোকক ক'ব বিচাৰিছোঁ যে বাৰেৰহণীয়া নিকাচীৰ যি লোককৃষ্টি সেয়া আচলতে আজি আপোনাৰ বিশ্ব দৰবাৰত প্ৰতিস্থাপিত হ'ব আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিম এফালেও যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে কেনেকুৱা লাগিছে তোমালোকৰ ভাল লাগিছে ৰেকৰ্ড নাচাই এইফালে কেনেকুৱা লাগিছে ভাল লাগিছে আচ্ছা আমি ছাৰ বাইদেউসকলৰ সৈতেও কথা পাতিম এইফালে ছাৰ বাইদেউসকল আছে অধ্যাপিকা কেতিয়াৰ পৰা অধ্যাপনা কৰিছে মই ইয়াতে পাৰ্ট টাইম হিচাপে এতিয়া জব কৰি আছোঁ মই বিশেষকৈ ইয়াৰে ষ্টুডেণ্ট আছিলোঁ আৰু মই এতিয়া ইয়াতে নিজকে মানে এজন মানে টিচাৰ অধ্যাপিকা হিচাপে মই ইয়াতে আহিব পাইছোঁ সেইকাৰণে মই বহুত আনন্দিত প্ৰাক্তন ছাত্ৰীও আছিল নেকি প্ৰাক্তন ছাত্ৰী আছিলোঁ সেইকাৰণে বহুত ভাল লাগে মানে থেংক ইউ খুব সুন্দৰ এইফালে আপোনাৰ নামটো মোৰ মিছেছ ৰীতা স্বৰ্গীয়াৰী অধ্যাপনা কৰি আছে হয় আপুনিও কৰি আছে ৰীমা দায়ানা মোৰ ফিল'চফি আমাৰ বাইদেউসকলৰ বাবে ডাঙৰকৈ হাত চাপৰি হ'ব লাগে আমি নেপালী নৃত্য চাম এইবাৰ আমি নেপালী নৃত্য চাম কিন্তু নেপালী নৃত্য চোৱাৰ আগতে আমাৰ এটা বিৰতিৰ সময় হৈ আহিছে নিকাচীৰ পৰা আমাৰ প্ৰথমটো দেওবৰীয়া এটা অব্যাহত থাকিব বাৰেৰহণীয়া নিকাচী লোককৃষ্টিলৈ আগুৱাই আহিম আমি পুনৰ বিৰতিৰ পিছত কিন্তু এতিয়া সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ সকলোৰে প্ৰিয় অনুষ্ঠান দেওবৰীয়া তাৰ মাজলৈ মই সংঘমিতা শৰ্মা বৰুৱা আৰু উপস্থিত আছোঁ
আনন্দিত কৰিছা নাটক কৰা নেকি তুমি হয় নিশ্চয় মুচন্দ আহি গৈছে মানে এনেকে। হয় নিশ্চয় অলপমান ডাইলগ কৰি ভাল পাওঁ আকৌ অকণ মাৰি দিয়া তাইলে। কি মাৰিম আজি এই নিকাচি আমাৰ জ্ঞানপীঠ ডিগ্ৰী কলেজত ইমান ভাল লাগিছে দেওবাৰীয়া আড্ডাৰ মাজত আমি বহুত ভাল ফূৰ্তি কৰিছো তাকে লৈ বহুত নথৈ আনন্দিত হৈছো আচ্ছা খুব সুন্দৰ আমি তেওঁলোকৰ সৈতে কথা পাতিলো দেওবাৰে এইদৰে অব্যাহত থাকিব কিন্তু এইখিনিতে পুনৰ লৈ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি সম্পূৰ্ণ এঘণ্টা আজি আমি তেওঁলোকৰ সৈতে কটাম নিকাচিত পোনপ্ৰথমবাৰৰ বাবে দেওবৰীয়া আড্ডা অনুষ্ঠিত হৈছে প্ৰখৰ ৰ'দ কিন্তু যেন আজি গৰম বা ৰ'দকো কেৰেপ কৰা নাই ছাত্ৰ ছাত্ৰীসকল আছে সমানে উৎসাহ অধ্যাপক অধ্যাপিকাসকলৰ মাজতো পৰিলক্ষিত হৈছে আদিবাসী নৃত্যৰে আৰম্ভ কৰিব বিচাৰিছো এতিয়া দলবার দিয়ে গেছিল মজম লাগবা কিবা এয়া আছিল আদিবাসী নৃত্যৰ কিছু দৃশ্যাংশ আৰু আমি পৰৱৰ্তী অনুষ্ঠানলৈ যোৱাৰ আগতে নৃত্য দৃশ্যসমূহ থাকিব কিন্তু আমাৰ নিকাচিৰ ভুৱন যদি অলপ আগলৈ আহে তেওঁ তেতিয়াৰ কেমেৰাৰ পিছে পিছে ঘূৰি আছে মোৰ পিছে পিছে ঘূৰি আছে ইটোৰ পিছত কিন্তু মনোগ্ৰাহী অনুষ্ঠান খুব সুন্দৰ লাগিছে নিকাচিত প্ৰথমবাৰ আহিছে মোৰ প্ৰতিটো সাংবাদিক ধ্ৰুৱ শৰ্মা বাক্সাৰ সংবাদদাতা বাক্সাৰ সাংবাদিক কেনেকুৱা লাগিছে বাক্সাত আমি কেতিয়া দেওবাৰে এটা বাক্সাত কৰিছো দুবাৰ এবাৰ কিন্তু এইবাৰ প্ৰথমবাৰ আমি নিকাচিলৈ আহিছো কেনেকুৱা অনুভৱ হৈছে হয় আমাৰ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্ত অঞ্চলৰ এই নিকাচি জ্ঞানপীঠ কলেজত এয়ে প্ৰথম আমাৰ দেওবৰীয়া আড্ডা আমি এই দেওবৰীয়া আড্ডা ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে আমি আমাৰ নিউজ লাইভৰ তৰফৰ পৰা আমাৰ নিকাচি অঞ্চলৰ সমূহ ৰাইজক আমি অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ এই নিকাচি অঞ্চলৰ সমূহ ৰাইজে নিউজ লাইভক আজি যেনেদৰে সমাজৰ সন্মান দিছে আৰু আমিও তেওঁলোকৰ ওচৰত সদায় আছোঁ নিউজ লাইভ সদায় আছোঁ আৰু তেওঁলোকে আমাক সদায় সহায় কৰি যাব এই আশাৰে আমি তেওঁলোকক অভিনন্দন জনাইছোঁ হয় ধন্যবাদ এয়া আছিল ধ্ৰুৱ শৰ্মা বাক্সাৰ নিউজ লাইভৰ সাংবাদিক ধ্ৰুৱ শৰ্মা আমি এতিয়া জিকিৰৰ মাজলৈ আগবাঢ়িছো আছে না সংগীতা আছে কি কিছু লেখা উঠছি দেখিছে প্ৰিন্সিপাল ছাৰে তেতিয়া বাঁহী বজাই শুনালে সকলোকে আৰু এবাৰ জিকিৰতো তেওঁ অংশগ্ৰহণ কৰিছে হয়তো আপোনালোকে আমি বিভিন্ন কলেজত মহাবিদ্যালয়ত দেওবৰীয়া আড্ডা কৰিছো কিন্তু এনেকুৱা এখন মহাবিদ্যালয় হয়তো দেওবৰীয়া আড্ডাৰ যোগেদি প্ৰথমবাৰ দেখিবলৈ পাইছে য'ত স্বয়ং অধ্যক্ষ মহোদয়ে প্ৰিন্সিপাল ছাৰে নিজে গীটাৰ বজাইছে নিজে হাৰমনিয়াম বজাইছে আৰু এইবাৰ জিকিৰো গাব
জ্ঞানপীঠ ডিগ্ৰী কলেজৰ গভাৰ্ণিং বডিৰ সভাপতি ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। দাদা আপোনাৰ নামটো? মোৰ নাম শ্ৰী দয়ানন্দ ভাণ্ডাৰী। নিকাচি বিষয়ে অকণমান কওক। নিকাচি বিষয় দেওবাৰে আড্ডাৰ মুখ্য সঞ্চালিকা সংগ্ৰামিতা শৰ্মা বৰুৱা বাইদেউ লগতে নিউজ লাইভৰ উপস্থিত সমূহ বিষয়ববীয়াসকল আৰু মোৰ গভৰ্ণিং বডিৰ সমূহ সদস্যসকল, ছাত্ৰ ছাত্ৰী, অধ্যক্ষ তথা সমূহ শিক্ষাগুৰুসকল, নিকাচি অতিকৈ পিছপৰা ঠাই। আপুনি বাস্কা জিলাৰ মানে ভূটান সীমান্তৱৰ্তী অঞ্চলত মানে অৱস্থিত। 1988 চনত ইয়াৰে কিছুমান শিক্ষাবিদ যেনে প্ৰসন্ন শৰ্মা আৰু গণেশ্বৰ তালুকদাৰ আৰু অন্যান্য এই অঞ্চলৰ শিক্ষাবিদসকলে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি অত্যন্ত দুৰ্দশা দেখি পেলাই যে আমি এখন কলেজ ইয়াত পাতিব লাগিব বুলি 1988 চনৰ পৰা আমি কলেজ আৰম্ভ কৰিছিলোঁ। আৰু 1993 চনত জ্ঞানপীঠ ডিগ্ৰী কলেজ আৰম্ভ কৰিলোঁ। দুয়োখন কলেজ বৰ্তমান প্ৰভিন্সিয়েলাইজ হৈ গৈছে আৰু ইয়াত সম্পূৰ্ণ অঞ্চলৰ জনসাধাৰণৰ সহযোগিতাত ইয়াত কলেজ সৃষ্টি হৈছে যে অকল পৰিচালনাৰ দায়িত্বখিনি আমি লৈছোঁ, কিন্তু এই অঞ্চলৰ ৰাইজৰ প্ৰতিটো জাতি প্ৰতিটো জনগোষ্ঠীৰ পূৰ্ণ সহযোগিতাত এই অনুষ্ঠানটোৰ সৃষ্টি হৈছে আৰু আশা ৰাখিছোঁ পৰৱৰ্তী দিনবোৰতো আৰু এই জ্ঞানপীঠ ডিগ্ৰী কলেজ উজ্জ্বল হ'ব। আৰু আজিৰ এই দেওবাৰে আড্ডাৰ সঞ্চালিকা হিচাপে আপুনি জ্ঞানপীঠ ডিগ্ৰী কলেজত এই অনুষ্ঠান পাতাৰ কাৰণে পুনৰবাৰ আপোনালোকক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। ডাঙৰকে হাত চাপৰি খুব সুন্দৰকে কথাখিনি কৈছে। নিকাচিৰ বিষয়ে, কলেজৰ বিষয়ে কৈছে। আমি দেওবাৰে আড্ডা এইদৰে অব্যাহত ৰাখিম। বাৰে ৰহণীয়া নিকাচিৰ লোককৃষ্টি আৰু লগতে দেখিব ইয়াৰ অন্তহীন প্ৰতিভা এইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ। দেওবাৰে আড্ডাত পুনৰ সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকৰ সকলোৰে প্ৰিয় অনুষ্ঠান দেওবাৰে আড্ডাৰ মাজলৈ। মই সংগ্ৰামিতা আৰু উপস্থিত আছো আজি বাক্সা জিলাৰ নিকাচি অঞ্চলত আৰু জ্ঞানপীঠ ডিগ্ৰী কলেজত। এতিয়া মোৰ পিছফালে আপোনালোকে দেখিছে বড়ো নৃত্যৰ বাবে সাজু হৈ আছে এটি বড়ো পৰম্পৰাগত নৃত্য। তাই জানি বাগৰুম্বা আছিল কেইটামান আছিল কিবা সদায় চদাই আছিল আছিল গুৰুত্ব আছে। ভাইটিটো আছে না তোমাৰ মন্তব্য আছে। তেতিয়াৰ পৰা বহুত দেখিলে আপোনালোকে নৃত্য গীত কি সংলাপ কৰিব?
মই পৰিমা কলিতা মোৰ দেউতা তিয়াজ কলিতাই লিখা এখন পূৰ্ণাংগ নাটকৰ সংলাপ এটি কৈ দিছোঁ সংলাপটো হ'ল পাহাৰীয়া ছোৱালী এজনী তাইৰ প্ৰেমিকে ভৈয়ামৰ তাইক এৰি যায় মই কৈ দিছোঁ ভৈয়ামী তই নাযাবি ভৈয়ামী তই এৰি গুচি গ'লে মোৰ জীৱনটো উকা হৈ ৰ'ব মোৰ চকু দুটা সৌ পাহাৰৰ শুকান গছবোৰত ডাঙৰ ডাঙৰ শিলবোৰত সদায় খুন্দা খাব তই গুচি নাযাবি তই গুচি গ'লে মই মৰি থাকিম মই মৰি থাকিম হে ভগৱান চোৱা মই কান্দিছোঁ মনত দুখ পাইছোঁ মোৰ কলিজাটো দগদগাব ধৰিছে এতিয়া হ'বনে তোমাৰ শান্তি হৈছেনে অলপ পিছত হয়তো মোৰ বুকুখন ফাটি কলিজাটো ওলাই আহিব ওলাই আহিব খুব সুন্দৰ অভিনয় ক'ত শিকিছানে মানে এইবাৰ ফাৰ্ষ্ট মই দেউতাই শিকাই দিছে মোক খুব সুন্দৰ ডাঙৰকে হাত চাপৰা ইমান ধুনীয়া বগা ছোৱালীজনী ৰ'দত ক'লা হৈ যাবা ছাতিৰ তলত যোৱা আমি এতিয়া আন এটি নৃত্য উপভোগ কৰিব ওলাইছো কি নাচিবা হিন্দী নৃত্য ক্লাছিকেল হিন্দী নৃত্য ক্লাছিকেল চিনি পোৱা যায় अपनी पत्नी को देखो जो पूरी तरह चंद्रमुखी बनी हुई है গৌতম দিলা হৈছে টাইম একদম বাহুবলী চাই থকা যেন লগা নাই নে লাগিছে নেকি মই ইয়াতে শিকা হয় মোৰ ছাৰে শিকাইছে ইমান সুন্দৰ এক্সপ্ৰেছন ডাঙৰকে হাত চাপৰি হ'ব লাগে ইমান সুন্দৰ নাচিছে আমি কুকুৰী নৃত্যৰে শেষ কৰিম গুৰুকাসকলৰ আন এটা পৰম্পৰাগত নৃত্য সেইটো নৃত্যৰে শেষ কৰিম কিন্তু তাৰ আগতে গীতৰ এটি কলি গাব আমি গীতৰ কলিটো অকণমান শুনি লওঁ নমস্কাৰ দিলতিৰে বিৰাই পদুমৰ পাহি ঐ পাততিৰে বিৰাই পানী ৰদতিৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী
এইখন মহাবিদ্যালয়ৰ আন এগৰাকী প্ৰতিভাৱান ছাত্ৰী এইবাৰ গোৰ্খা সম্প্ৰদায়ৰ আন এটি পৰম্পৰাগত নৃত্য কুকুৰী নৃত্যৰে আমি আজিৰ দেওবৰীয়া আড্ডাৰ পৰা নিকাচিৰে দেওবৰীয়া আড্ডাৰ পৰা বিদায় ল'ম উপভোগ কৰোঁ সকলোৱে একেলগে সহযোগ কৰিব কুকুৰী নৃত্য কি বুলি আটাবাৰ বজাই দিছে বেলেগ খবৰ নাই পটাপট দি वीर गोर्खे का संतानहरू वीर गोर्खे